Hello friends, welcome to my YouTube channel Indian Village Media. তো বন্ধু বান্ধৱীসকল আজি মই আমাৰ গাঁৱত এটা মেলা আহিছে সো মেলাত ঘূৰিব আহিলোঁ সো ইয়াত আহি ভাবিলোঁ যে এটা ভিডিঅ' কৰি সো মোৰ বন্ধু বান্ধৱীলৈ পঠিয়াই দিওঁ সো সেইকাৰণে এইটো ভাবি মই ভিডিঅ'টো কৰি আছোঁ সো চাওক মেলাত মানে এনেকুৱা বস্তু আহিছে সো আচৰিত বস্তু আহিছে চাই কিনে মানে বহুত ভাল লাগিলে সো দেহক মানে ইয়াত উঠিব হ'লে মাত্ৰ 50 টকা লয় আৰু 50 টকা লোৱাৰ পিছত মানে আপুনি ইয়াত প্ৰায় আপোনাৰ 10 মিনিট এনেকৈ ঘূৰি থাকিব পাৰে আৰু এইটো প্লেটত উঠিলেও 50 টকাকৈ লৈ থাকে সো মই আজি মানে আহিলোঁ আহি পিনে এইটো ঘূৰি চালোঁ আৰু এইটোত মই আগতে উঠিছিলোঁ আজি মানে এতিয়ালৈকে উঠা নাই মই উঠিম আৰু এইটো উঠাত পিছত মানে তাত কেমেৰা এলাও নাই নট এলাও কৰি দিছে কাৰণ সেইটো বহুত স্পীডত ঘূৰি থাকে সো সেইকাৰণে আমি এইটো কেমেৰা কৰিব নোৱাৰোঁ সো যে নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক মানে মেলাত বহুত আচৰিত বস্তু আহিছে চাই কিনে বহুত ভাল লাগিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি যাব আৰু যদি আপুনি আমাৰ ইউটিউব চেনেল ইণ্ডিয়ান ভিলেজ মিডিয়াত প্ৰথমবাৰৰ বাবে চাই আছে সো তেনেহ'লে আপুনি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 5 টকা বেল আইকনটো বজাই দিব সো যে নহওক তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বন্ধু বান্ধৱীসকল সব ষ্টাৰ্ট কৰাৰ মডেলটো চাইছেনে মানে ভৰিৰে লাঠিয়াই দিলে মানে গম পায় যে এইটো ষ্টাৰ্ট কৰিব লাগে চব ভৰিৰে মৰাৰ পিছতে ষ্টাৰ্ট হৈ গ'ল মানে এইটো এতিয়া ঘূৰি থাকিব সো এইটো প্ৰায় আপোনাৰ কিমান মিনিট ঘূৰি থাকে আপোনালোকে এইটো ভিডিঅ'ত চাবই পাৰিব চাওক প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব পাৰিব এইটো ভিডিঅ'ত সো দেখক ইমান স্পীডত ঘূৰি আছে লাহে স্পীডটো বাঢ়িব এটা সময়ত এনেকুৱা স্পীড হ'ব মানে আপোনাৰ যিটো বহাৰ ঠাই চব বহাৰ ঠাইত থকা মানুহখিনি আপোনাৰ কিমান এটা ভয়ংকিত মানে ভাৱ লৈ হৈ থাকে সো আপোনালোকে এইটো চাবই পাৰিব নিশ্চয়কৈ চাবই পাৰিব সো আপোনালোকে চাই থাকক বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো নিশ্চয় চাব পাৰিলে যে লাহে স্পীডটো বাঢ়িছে আৰু এটা সময়ত আৰু স্পীড বহুত হ'ব সো আপোনালোকে চাবই পাৰিব সো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব আৰু যদি আপুনি আমাৰ ইউটিউব চেনেল ইণ্ডিয়ান ভিলেজ মিডিয়া সো মই অসমৰ পৰা মানে এইটো ভিডিঅ' কৰিছোঁ মই অসমৰ বাসিন্দা মই অসমত থাকোঁ আৰু মোৰ ডিষ্ট্ৰিক্টটো হৈছে মই যিখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰি আছোঁ সো ডিষ্ট্ৰিক্টখন হৈছে বৰপেটা ডিষ্ট্ৰিক্ট সো মই সদায় এনেকুৱা আপডেট অৰ্থাৎ যেতিয়া মই আপোনালোকৰ বাবে নিউ মানে আপোনাৰ আপডেটসমূহ লৈ আহিম তেতিয়া আপুনি তাৰ লগে ইনফৰমেশ্যন পাই যাব আৰু মই সদায় আসাম ভ্লগ যিবিলাক মানে আপোনাৰ গাঁও অঞ্চলৰ যিবোৰ আপোনাৰ মানে পৰিৱেশ সো সেইসমূহ পৰিৱেশ লৈ মই সদায় ভিডিঅ' আপলোড কৰি থাকোঁ সো তেতিয়া আপোনালোকে চাব পাৰিব সো যে নহওক তেনেহ'লে নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো যে নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো হ'ল আপোনাৰ চাৰ্কুল টাইপৰ ঘূৰণীয়া
পদ্ধতিৰ খেলা খেলা পদ্ধতি বন্ধু বান্ধৱীসকল মই আপোনালোকক কৈছিলোঁ যে এইটো মানে আপোনাৰ 10 মিনিট বা আপোনাৰ 7 মিনিটৰ ভিতৰত এইখিনি বন্ধ হৈ যায় চাওক আপোনালোকে হয়তো নিশ্চয়কৈ চাব পাৰিলে কিমান সময় ঘূৰিলে প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব পাৰিলে যেনে হওক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক